বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া সমাজত এনে কিছুমান ৰীতি নীতি আছে যিবিলাকে আমাৰ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। তেনেকৈ এটা ৰীতি নীতিৰ বিষয়ে আজি আমি ক'বলৈ ওলাইছোঁ। সেইটো হৈছে গিয়েটী সমাজ। আৰু গিয়েটী সমাজে বছৰত মিলিত হৈ তেওঁলোকে এটা খানা খায়। সেই বিষয়ে আজি আমি অলপ আলোচনা কৰিবলৈ ওলাইছোঁ। এয়া পাছামতলাৰ দক্ষিণ কামৰূপৰ পাছামতলা গাঁৱৰ কলিতা সকলৰ গিয়েটীৰ খানাৰ প্ৰস্তুতি চলি আছে। ৰাতিপুৱাৰ পৰাই ওচৰৰ তিৰোতাখিনিও আহিছে, আহি এয়া চব্জি কুটিবলৈ আৰম্ভ কৰি দিছে। আচলতে এনেকুৱা ধৰণৰ গিয়েটী সমাজনো কি? গিয়েটী সমাজ হৈছে আগতে এটা পৰিয়ালৰে আছিল, তাৰ পৰা বহু বছৰ ধৰি ভাগ ভাগ হৈ যিসকল আঁতৰি যায় সেইটো গিয়েটী সমাজত পৰে। প্ৰথমে ভাগি তাৰপিছত গিয়েটী। এয়া সন্ধিয়া দৃশ্য। সন্ধিয়া কিছু আধ্যাত্মিকভাৱে গীতা পাঠ কৰা হয় পূৰ্বপুৰুষক স্মৰণ কৰি। এইটো এটা সুন্দৰ পৰম্পৰা। আৰু ইফালে খানাৰ প্ৰস্তুতি চলি আছে। সকলোৱে লগে ভাগে মিলি এনেদৰে অতি আনন্দৰে ফূৰ্তিৰে তেখেতলোকে আয়োজন কৰে। আৰু এয়া নৈবদ্য আগবঢ়াইছে পূৰ্বপুৰুষক স্মৰণ কৰি। এইটো এটা সুন্দৰ পৰম্পৰা। এনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ দক্ষিণ কামৰূপত কিন্তু আছে। বেলেগ ঠাইত উজনি অসমৰ ফালে আছে নে নাই মই নাজানো, সেই বিষয়ে জ্ঞাত নহয়। যদি আপোনালোকে জানে এই বিষয়ে জনাবচোন। এনেকুৱা কিন্তু অনুষ্ঠানবিলাক সঁচাকৈ আমি যদিও ভাবি নাচাওঁ দকৈ, কিন্তু আগৰ পূৰ্বপুৰুষসকলে যিবিলাক পৰম্পৰা ৰীতি নীতি কৰি থৈছিল সেইবিলাক কিন্তু আমাৰ কাৰণে অতি প্ৰয়োজনীয়। এই একতাৰ ডোলেৰে আমাক বান্ধি ৰখাৰ যিটো কৌশল, এই কৌশলটো কিন্তু আমি সঁচাকৈয়ে মানিবলগীয়া। এয়া আমাৰ গিয়েটী সমাজৰ নিজৰে ৰান্ধি বাঢ়ি নিজেই এইবিলাক সকলোৱে লাগি ভাগি কৰে। ইয়াত কোনো এক্সট্ৰা ৰান্ধনি নানে, তেখেতলোকে নিজে। আৰু এইটো ক'ৰবাৰ ঘৰত নিমন্ত্ৰণ কৰে আচলতে, যে আজি এইবাৰ আমাৰ তাত হ'ব বা এনেকুৱা ধৰণৰ মানুহৰ ঘৰত হয়। আগতে আমাৰ পাছামতলা গাঁৱৰে কলিতাখিনিক বাহিৰেও ওচৰৰ প্ৰায় 15-20 কিলোমিটাৰ দূৰৰ মাকেলি অঞ্চলতো আমাৰ গিয়েটী আছিলে। আৰু সাপতাৰী বুলি ঠাইটো আছিলে কলিতাসকলৰ, কিন্তু এতিয়া কমিউনিকেশ্যনৰ কাৰণেই হওক বা বিভিন্ন কাৰণতে হওক আমাৰ ভাগ হৈ গ'ল। আৰু এনেকুৱা ধৰণৰ এনেকৈ আমি বছৰত এবাৰ লগ হৈ যিটো আন্তৰিকতাৰ মানে পৰিচয় দিয়া হয়, সঁচাকৈয়ে বৰ এটা সুন্দৰ অনুষ্ঠান। আৰু মই ভাবোঁ এনেকুৱা অনুষ্ঠানে আমাৰ অসমীয়া সমাজখনকে একতা ডোলেৰে বান্ধি ৰখাৰ এটা কৌশল। এয়া গোটেইখিনিয়ে পৰিয়ালৰ সকলো ল'ৰা তিৰোতা সকলেও আহিছে, আহি এনেদৰে লগে ভাগে খাই আছে। কোনো ধৰণৰ মানে আপত্তি নাই। সকলোৱে যেন নিজৰ মানে সেইখিনি সময় সঁচাকৈয়ে মই নিজেও তাত ইনভল্ভ হৈ থাকি সঁচাকৈয়ে বৰ আনন্দ পাইছোঁ। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰো আছে নেকি? মতামত জনাবচোন। সঁচাকৈয়ে খুব ভাল পৰিৱেশ এটাৰ মাজত যেন আমি আছোঁ। অসমীয়া সমাজখনৰ যিটো সুদৃঢ় বান্ধন, যিটো অতি সঁচাকৈয়ে বৰ আদৰণীয়। আচলতে আমি যদিও আধুনিক হৈছোঁ তথাপিও কিন্তু এই পুৰণা পৰম্পৰাত এই চাওকচোন, মাটিত বহি কি সুন্দৰকৈ সকলোৱে একেলগে খোৱাৰ যিটো মাদকতা, এইটো সঁচাকৈয়ে বৰ আনন্দৰ কথা আৰু এটা পজিটিভ মানে থিংকিং বুলি মই ভাবোঁ। আপোনালোকে এই বিষয়ে মতামত জনাবচোন। গিয়েটীৰ খানা যদিও আমি ভাবোঁ এটা মানে সাধাৰণ খানা, কিন্তু নহয় দেই। এইটো সকলোৱে মিলা প্ৰীতিৰে ভৱিষ্যতলৈকে থকাৰ লগতে পূৰ্বতে যে আমি একে আছিলোঁ তাৰে প্ৰদৰ্শন কৰা হয়।